বঙাইগাঁৱৰ সিজন গ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত জপেয়া গাঁও পঞ্চায়তৰ ভূঞাপাৰাত নিশা অৰুণোদয় আঁচনি বঞ্চিত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। বুলবুল হাছান, বাহাৰুল ইছলাম, আফছাৰ আলী আৰু ভজন চন্দ্ৰ ৰায় নামৰ লোককেইজনে অৰুণোদয় আঁচনিৰ কমিটিত আছিল। কমিটিৰ এই চাৰিজনে যোগ্য হিতাধিকাৰীক বঞ্চিত কৰি একাংশ ধনী পৰিয়ালৰ লোকৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে। একাংশ দুখীয়া পৰিয়ালৰ পৰা ৫,০০০কৈ টকা লৈ এই চাৰিজনে সেই দুখীয়া লোকসকলক বঞ্চিত কৰাৰো অভিযোগ উত্থাপন কৰিছে। নিশা অৰুণোদয় কমিটিৰ বিৰুদ্ধে ওলাই আহে বঞ্চিত ৰাইজ। বঞ্চিত হিতাধিকাৰীয়ে কমিটিৰ চাৰিজনৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে। কাগজপাতি জমা দিছিলাম, কয় টাকা নাকবো, কয় হাজার, আমি আবার কিছু হাজার টাকা নাকবো, কয় 5,000 টাকা নাকবো। আমি আবার কাগজপাতি ফটোস্ট করে আনছি, আনলি পাখি আঙুল বাড়তে যাইন, আনের স্বামীকে নিয়ে তারপরে বাড়তে গেছি, যাইনলি কয় 5,000 টাকা দেন। তারপরে 5,000 টাকা নিচ্ছে, নিয়ে আনলি কাগজপাতি হাতে নিয়ে রাখছে, রেখে আনলি কথা, তারপরে হেন নাম আর নাম করে দেন। আমি এই দেশে থাকি 20 বছর হলো, স্বামী ছাড়া আমার একটা বেড়া পুত্র কিছু নাই। এই অরুণোদয়ের জন্য ভজনে বাহারুল টেহা দিছি 5,000। আমার কামরা মানে করে দিবার নিকে চাইলো, টেহা হাতে দিয়ে নেই, দেখা আমার কামরা করে দিব না, আমার ঘুরে দিছে কর্জ হিসেবে নিয়ে। তাহলে আমি কি করে খাই না খাই, এর জন্য আবেদন করছি যে আমার অরুণোদয় দেওয়ার জন্য আমি সবার কাছে বিচার চাইছি। স্বামী নাই, মানে আমার বিয়ে বসি নাই, মেয়ে একটা নিয়ে একদিন কেটে নিলাম। আমার কোনো অরুণোদয়ের কোনো নাম টাম নাই। আসলতে মানে ঘটনাটো হ'ল যে আমাৰ অৰুণোদয় হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰিব আহিছিল। তেতিয়া আমাৰ মানে পঞ্চায়তৰ পৰা 4জন মানুহ নিযুক্ত কৰিছিল। বুলবুল হাছান, আপোনাৰ বাহাৰুল ইছলাম, আফছাৰ ভূঞা আৰু ভজন চন্দ্ৰ ৰায়। তেওঁলোকৰ মানে নিৰ্বাচন কৰিছিল আৰু তেওঁলোকে যোগ্য প্ৰাৰ্থীবিলাক নিৰ্বাচন কৰা নাই। আৰু যিবিলাক প্ৰাৰ্থীয়ে পাইছিল যোগ্য, সেইবিলাকৰ নাম বাদ দি পেলাই অযোগ্য প্ৰাৰ্থীক কৰিছে, মানে নাম অন্তৰ্ভুক্ত কৰিছে। আৰু এই 4জনৰ ভিতৰত এজনৰ জল জীৱন আঁচনিৰ আছে। কাৰ জল জীৱন আছে? বাহাৰুল ইছলামৰ জল জীৱন আঁচনি আছে। কিন্তু তেওঁ হৈছে আমি যিখন প্ৰথমে লিষ্টখন দিছিলে, সেই লিষ্টখন আমি বনাই ছেক্ৰেটাৰীৰ ওচৰত দিছিলোঁ, ভেৰিফাই কৰি দিলোঁ। কিন্তু সেই লিষ্টখন ওলোটাই আমাৰ গাঁৱৰ দুখীয়া মানুহবিলাকৰ নাম কাটি এককালীন কৰি দিছে। কোনে কাটি দিলে? সেইবিলাক আৰু বাকী এজেণ্ট আছে, 4জন এজেণ্ট দিছিলে। 4জনৰ পৰা বাকী 3জনে কৰিছে। কি কি নাম আছিল সেইখন? বাকী 3জন বাহাৰুল ইছলাম, আফছাৰ আলী ভূঞা আৰু ভজন চন্দ্ৰ ৰায়। কিবা পইচা লৈছিলে নেকি আপোনালোকে? পইচাৰ খবৰটো মই সিমান শুনা নাছিলোঁ। এতিয়া কি ছেক্ৰেটাৰী কিবা টকা দিছে সেইটো শুনিছোঁ, কিন্তু আসলে যোগ্য এতিয়া তো লিষ্টটো ওলাইছে, আসলে যোগ্য প্ৰাৰ্থীবোৰে পাইছিল, লিষ্টখন পোৱা নাই। মানিকপুৰৰ পৰা আজিজুল হকৰ ৰিপৰ্ট, এনি পলিটিকেল।